মিডিয়া বন্ধু বান্ধৱীসকল মই আপোনালোকৰ চেনেলৰ জৰিয়তে কাৰ্বি আংলঙৰ ৰাইজৰ সকলো জাতি জনগোষ্ঠীৰ সকলো ভাষা ভাষী সকলো ধৰ্মাৱলম্বী লোকৰ আমাৰ টিম কাৰ্বি আংলং তৰফৰ পৰা দল আৰু চৰকাৰ একেলগে মিলি মই ফালৰ পৰা এডভান্স খ্ৰীষ্টমাছ লগতে ইংৰাজী নতুন বছৰ আৰু কাৰ্বি ৰংকেৰ সকলোলৈ মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন আৰু আন্তৰিক শুভেচ্ছা জনাইছোঁ কাৰ্বি আংলং ৰাইজক। যোৱা দুটা মাহত ধৰি আমি টিম কাৰ্বি আংলঙে দল আৰু চৰকাৰ একেলগে মিলিজুলি আমি জইণ্ট পাৰ্লিমেণ্টাৰী মিটিঙত আমি সিদ্ধান্ত লৈছোঁ। প্ৰত্যেক MEC সমষ্টিত সমান্তৰাল হিচাপে আমি যাব লাগিব। ইউনিটি ভিক্টৰী আৰু প্ৰস্পেৰিটি একতা বিজয় উন্নয়নত সভা আমি পাতিব লাগে, কাৰণ এটা বছৰ পাৰ হৈ গ'ল কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ নিৰ্বাচনত। সেই নিৰ্বাচনৰ সময় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰত্যেক MEC সমষ্টিত তেখেতে নিৰ্বাচন প্ৰচাৰ কৰিব গৈছে। পোন প্ৰথমবাৰ কাৰ্বি আংলঙৰ ৰাজনীতিৰ ইতিহাস যে এজন চিফ মিনিষ্টাৰে 26টা সমষ্টিও সমান্তৰাল হিচাপে নিৰ্বাচন প্ৰচাৰ কৰিছে। তাৰ ফলত কাৰ্বি আংলং ৰাইজে 26টা সমষ্টিও ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীক নিযুক্ত কৰিছে আৰু জয় হৈছে। অসম নহয়, কাৰ্বি আংলং নহয়, ভাৰতৰ এটা ৰাজনীতিৰ ইতিহাস। যিটো নিৰ্বাচন, এই নিৰ্বাচনৰ পজিশ্যনৰ 0 সেইটো কাৰ্বি আংলং ৰাজনীতিৰ ইতিহাস নবাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ নিৰ্বাচন প্ৰচাৰ যাওঁতে যেতিয়া ৰাইজৰ আগত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বহুতো প্ৰতিশ্ৰুতি দিছে, বিশেষকৈ ৰাস্তা পদূলিৰ ওপৰত আৰু খোৱা পানী আঁচনিৰ ওপৰত, সেই গোটেইখিনি অভাৱ অভিযোগবিলাকক পূৰণ কৰাৰ স্বাৰ্থত তেখেতে নিৰ্বাচনৰ পিছত ইয়াত ডিপু আহি এদিনতে 2501 স্কিম আধাৰা স্থাপন কৰা হৈছে। যিটো নেকি হামৰেন ডংকামুকাম আৰু লগতে হাৰঘাট তিনিআলিলৈকে অসম মালা জৰিয়তে 920 crore 2 লাইন ৰাস্তাৰ পৰা আৰম্ভ কৰি আৰু লগতে অসম মালা জৰিয়তে বৈঠালাংছো, ৰাজাগং বৈঠালাংছো, ডিকা, হামৰেন আৰু খান্দুলি এই ৰাস্তাও 2 লাইন ৰাস্তা সেইটো উন্নয়ন দিয়া হৈ গ'ল। অসম মালাৰ জৰিয়তে তেখেতে শ্বুটিং চেণ্টাৰ সমষ্টিত গৈ স্থানীয় MLA দৰসিং ৰংহাং লগত আলোচনা কৰি ৰাইজৰ লগত ঘোষণা কৰিছে। কাজিৰঙা ৰংমংৱে বালিজুৰি আৰু লগতে দকমুকালৈকে এই ৰাস্তা শ্বৰ্ট ৰাস্তা যাবৰ কাৰণে যাতে নগাঁও বাইপাছলৈকে যাব নালাগে, সেই যাতায়াতৰ সমস্যা সমাধান কৰাৰ স্বাৰ্থত তেখেতে অসম মালাটো প্ৰায় 300 কোটিৰ ওপৰত সেইটো চেংচন কৰা হৈছে। তাৰ কাৰণে ৰাইজৰ আগত আমি অৱগত কৰিছোঁ। আৰু লগতে নিশ্চিত ৰাজাগাঁওটো তালিমবাৰীলৈকে বক্সঙৰ কনষ্টিটুৱেঞ্চি ৰাস্তাও আছে, খুব বেয়া। আৰু জিৰগেন্নেং গৈছিলে তেখেতে, এতিয়া কৈছে যে হিৰণী চাৰিআলি টু জিৰগেন্নেঙৰ ৰাস্তা সেইটো কাম চলি আছে, আপোনালোকে দেখা পাইছে। আৰু তেখেতে কৈছে যে আমাৰ চুক্তিহলা আৰু বৰপুং মাৰ্কেট কমপ্লেক্স ৰংখেলা সেইটো অপেনিং কৰিম, আৰু লগতে ৰুলাংছ এটা ক্লাব আছে সেইটো উদ্বোধন কৰিম। তাৰ লগতে আমাৰ কাৰালাংছ 3000ৰ কেপাচিটি অডিটৰিয়াম হ'ল, সেইটো আমি উদ্বোধন কৰিম। যে এইটোতো নৰ্থ ইষ্টৰ ভিতৰত বৰ্তমানলৈকে গভৰ্ণমেণ্টৰ ফালৰ পৰা বনোৱা নৰ্থ ইষ্টৰ ভিতৰত 3000 কেপাচিটি সেই অডিটৰিয়ামটো কাৰালাংছত প্ৰথম হৈছে। এতিয়া 5000লৈকে এতিয়া গুৱাহাটী খানাপাৰা এটা আমাৰ সন্মানীয়
ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে বনাই আছে কিন্তু 3000 কেপাচিটি যিটো অডিটৰিয়াম হয়তো নৰ্থ ইষ্টৰ ভিতৰত প্ৰথমবাৰ তাৰালাংচ কাৰ্বি আংলঙতে হৈছে যিটো আপোনালোকৰ আশীৰ্বাদ কাৰণে হৈছে এনেধৰণৰ ইয়াত বহুতো উদ্বোধন কৰিম আমি VIP গেষ্ট হাউচ পৰা আৰম্ভ কৰি ৰজাবিলাকৰ তাৰালাংচ যিবিলাকত থাকে আমাৰ 4জন ৰজা আছে ডুমৰা ৰজা আৰু আমাৰ ৰংহাং ৰংবং ৰজা চিংথং ৰজা আৰু আবৰি ৰংবং ৰজা সেই 4জন ৰজাৰ যিবিলাকত থাকে গেষ্ট হাউচ তেওঁলোকৰ কাৰণে আমি এই দিনতে মানে জানুৱাৰী 1 উইকতে আমি গতিকে এনেধৰণৰ আমি কাৰ্বি আংলঙত 2 বছৰৰ ভিতৰত আপোনালোকে বহুত উদ্বোধন আঁচনিবিলাকত দেখা পাব ছাৰ কাৰ্বি আংলঙৰ শিক্ষক আছে 2 বছৰ ধৰি হ'ল তেওঁলোকক অল আছামে এইটো বেন হৈছে অকল ইয়াত নহয় গতিকে অসম চৰকাৰৰ লগত আলোচনা কৰি আছোঁ সেইটো মই আজি এতিয়া গৈ আছোঁ গুৱাহাটী আজি আলোচনা কৰি ৰাতি আজি কেবিনেট 5টা বজাত আছে 5টা বজাৰ আগে যিটো মই এইবিলাকৰ কামৰ কাৰণে মই ছাৰ 26টা সমষ্টিৰ ভিতৰত কোনকেইটা সমষ্টি বেছিকৈ উন্নয়নৰ ক্ষেত্ৰত পিছ পৰি আছে আপোনালোকে UC মিটিং কালি যিহেতু হৈছে প্ৰায় সমষ্টি এতিয়া লাহে লাহে হৈ আছে কিন্তু কোনটো সমষ্টি কিমান আপোনালোকে দেখা পাব যোৱা 5টা বছৰটো আমি আৰম্ভ কৰিছোঁ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ অহাৰ পিছত কাৰ্বি আংলঙৰ স্থায়ী শান্তি 5টা বছৰৰ আমি কামবিলাকৰ আৰম্ভ হৈছে কাৰণ এতিয়া 5টা বছৰৰ আপোনালোকে বহুত পৰিৱৰ্তন কাৰ্বি আংলং দেখা পাব গতিকে ইংলিছ কৰে এটা কয় ৰুম ৱাজ নট বিল্ড ইন এ ডে এদিনতে গোটেইখিনি সমষ্টি একেলগে কাম কৰিব লাহে লাহে আমি কৰি আছোঁ আৰু আপুনি লাংহিন সমষ্টিৰ চালৱাৰ যোনটো ৰিজাৰ্ভ তাত মাটি পাট্টা দিয়াৰ কথাটো উল্লেখ কৰিছে এইটো ফৰেষ্ট প্ৰটেকশ্যন ৰাইট এক্ট মতে সেইটো আমি চাৰ্ভে কৰি কমিটি বহাম সেই কমিটি মতে সেইটো আমি হ'ব কমিটি DC থাকিব তাৰপিছত ইয়াত আমাৰ ৰেভিনিউ থাকিব ইয়াৰো থাকিব তাৰপিছত ফৰেষ্ট ডিপাৰ্টমেণ্ট থাকিব গোটেইখিনি চাৰ্ভে কৰাৰ পিছত Sir, hola, contract bill kilong li hangjol atau petat? Contract bill dah konselong. Konselong contract bill tu mana bangat department am kilong Thailand. Inut bayi ni mana order abi pin ni bill dikhe dah tu. Non mana nang kal jiwa bagi nang ke lagi order ke abi pin le kosong si inde lagi bill kilong pun. Bill kilong li hangjol. Kali hangjol je. Nah order abi tu mungkin lagi bill pi pihak lo. Lapian ke huwa prank ya ML ke claim order bill kilong le. Kami claim huwa mai tumke order ke datang tumke bill mo. Sir, festival le 20 din mane ase. Business no nai. Preparation to kena kora hobo gute to preparation to apnaloke dekha paise etia to ya amar Karbima Councilor jimankhini department officers milage dine rati yat kam Karbima 1 তাৰিখৰ পিছত আপোনালোকে ইয়াত বহুত পৰিৱৰ্তন এইকেইদিন এতিয়া অলপমান লেতেৰা হৈ আছে 1 তাৰিখৰ পিছত আপোনালোকে ইয়াত বহুত পৰিৱৰ্তন দেখা পাব ৰাষ্ট্ৰপতি 24 তাৰিখে হ'ব বৰ্তমান ৰাষ্ট্ৰপতি দিল্লী নাই তেখেতে 23 আহি পাব 24 মানে আমাৰ Sir, hola West Karbi Anglong ten hola West Karbi Anglong hola Meghalaya government me sir. Karbi Anglong alo 7 kilometer ni 8 kilometer ni la tuwa nangi simar do sir. La soputa আনিছে বনছে তারা দুজন এম দাম আছে বললাম মাথাং এমএলএ মাসিতে দাম manke inkirelo ma sir. কিরল কোন মল প্যাং ডাকছিল যে নন এমিসিয়া তুমকে একদম কোট হাজিল দাম নাং লোকে তুমি সোশ্যাল মিডিয়া লো কানিং ইয়ালা আমি থাঙ্কে থাকে রে হেক নাই লো পুকা চক্রমা বাংসা তুমি হেতা 15 ফান পচবাই যে এমডিসি তুম নন কোর্ট के दाम लगलो हाई कोर्ट के दाम लगलो और ऐसे एकदम एफिडेविट चिपिला हाजिर दाम नां लगे हाई कोर्ट इन्नो एमडीसी ता दाम दे दासी ठेकलो का नाले तुमता आतुमी ता 19 नाल निले तुम जुटलो रातमाई पी आतुमी या बांगने तुम दा रिव्यू मीटिंग दलो कॉपी निया बांगने तुम बेंगे जतong lo te kuna se हाई कोर्ट के दाम लान दरार फान पचबाई नना दो bomlang la ko आतुमी हेता निंगे lang na तुम सोशल मीडिया ठेकलों को दा tang तुम langlong te oda pula दा re-election के दो वेक पोता हो लासिनांग ले तो मीडिया थ्रू पे नेता हान पो re-election के दो वेक पोनो निकाने फो 2027 के दो वेक पो लगे लासिनांग अला re-election दो वेक पो तुम ये हेता का निंगे बांग फु फानी ले रिप्लाई पिलो re-election के दो वेक पो 2027 निकाल lagi dowek po lagi yok tak ajar bang Cina lah yok tak kangon elo lagi dowek po lagi lapen ke
alang tum pinpura lo nang pido along tina konsensida yalang tum kupipia sayang deng kenang sot alang da kupipia sayang deng sirat kesung lahan ni tum pantok gir pinpura lo nang pido do hola ha pinpura lo teng benile tum rim paka laben RDPC rat nang pia pinpura lo RDPC ni tum atumi isinil tum official meeting dolo do pensil adang itum officers ke doan principal secretary ben chenglok reduce ke doan atau mencing wai cing sai itum je pulo hukum pilo je hithiru yang mong nang tum adim klong dampen umri dampen je nang tum modat adim klong dampen umri dampen nang tum lang dampen stimet prabjin pen nang yang pu sini tum dam laben prabjin pen stimet jong sin nang kilo kulong te tasoteng pen ni tum next disciplining board along nitum hapon po laben kya scheme tetan long te nitum chief minister pen chingwai po ai chief minister pen chingwai si ai scheme ke state government central government pen ke banje pansin nitum laben ke to ana sayang deng pinpuro nang pian tame nitum naning kan hiniang bong assembly election aprang kapeteng RJ pansin nitum bori pon po nitum chingwai chingsai pon lo nasi no nama genil tu mai kan biang long bak pan mani pan ka sorsa tason mang gabe dia tu mai ko sonsi rara pan ko sonsi ka ching tu kon thek ki asa yang denge claim kon thek ma lai sin tu kera da pan ta ke thap ile tu yong si ning si pet tan yong si dolo long te saya ang deng tin dele tum chunji la pen ang par dele tu ajil ding klipen ka chi song hem break tami ning si pet tan party dhorom chi kupe pin tan yong si idu ke plan ji pupe pin tan yong se litum yong se hang la plong te hem break ta litum long weg ji pusi rara phantan ni tum than pa chini lo jogalio buisa sanju jogalio mane ei to mane mere koise je ekdom MDC bla খুব গই আছে লাগলে না বলা সব হাইকোর্ট হাজির কইছে এজন এজন MDC আমি তো